ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল। ৰাতিপুৱাৰ এয়া মোৰ মৰ্ণিং ৰুটিন হয়। সদায় সোনকালে শুই উঠি সূৰ্য দেৱতাক জল দিওঁ আৰু জল দিওঁতে জলকীয়াৰ গুটি, সেন্দুৰ আৰু গুৰো দিওঁ। অকণমান আপোনালোকক দেখুৱাই দিছিলোঁ আৰু সেয়া চাহ পালোহি। মই পানীটো ঢালি লওঁ। তাৰপিছতে আহিয়ে মই এয়া পূজা কৰা ঠাইডোখৰ চাফ চিকুণ কৰি লৈ চাকিগছ জ্বলাওঁ, ধূপ জ্বলাওঁ দিনটোৰ ভাল হ'বৰ কাৰণে। ফাকুৱা চলি আছিলে যিহেতু এয়া অকণমান ৰঙো লগাই দিছিলোঁ ভগৱানক। তাৰপিছতে এয়া মই লাঞ্চটো কৰি ল'লোঁ। ৰাতিপুৱা সোনকালেই কৰি লৈছোঁ। আৰু এইফালে চাওকচোন বৰষুণ দি আছে এইকেইদিন আমাৰ শিৱসাগৰত। আপোনালোকৰ তাত কেনেকুৱা পৰিৱেশ জনাব। আৰু এইফালে মই গা পা ধুই একদমেই ৰেডি হৈ লৈছোঁ এফালে যাবৰ কাৰণে। এতিয়া মই ওলাইছোঁ এক্সেছ বাৰৰ ছেশ্যন দিবৰ কাৰণে আপোনালোকৰ বাবে। প্ৰত্যেক দিনাখনেই মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তেতিয়াই কওঁ, মোৰ ওচৰত যদি এক্সেছ বাৰ ছেশ্যন ল'ব বিচাৰে তেনেহ'লে 50% অফত আপোনালোকে মোৰ ওচৰত ছেশ্যন ল'ব পাৰিব, বা মোৰ ওচৰতো আহি ল'ব পাৰিব, বা হোম ছাৰ্ভিচো এভেইলেবল আছে। গতিকে মোক মেছেজ কৰিব পাৰে আপোনালোকে। মই ফোন নম্বৰটো স্ক্ৰীণত লগাই থৈছোঁ। দিনটোৰ আৰম্ভণিত আপোনালোকে চান্টিং কৰিব পাৰে, অল অফ লাইফ কামছ টু মি উইথ এজ জয় এণ্ড গ্ল'ৰি। এনেদৰে 10 বাৰ 20 বাৰ যিমান বাৰ পাৰে আপোনালোকে চান্টিং কৰিব। খুব ভাল। দিনটোৰ আৰম্ভণিতে বিচনাতে আপোনালোকে কৰিব পাৰে। আৰু এয়া মই যাবলৈ ওলাইছোঁ। মই ইমানেই বেছি লাকি ফিল কৰোঁ। মই যেতিয়াই ভাবোঁ যে মোৰ কিবা এটা সহায়ৰ প্ৰয়োজন, সেই সময়তে আহি মই এনেদৰে সহায় পাওঁ। ভগৱানে, ইউনিভাৰ্ছে মোক সকলো সময়তে সহায় কৰিবৰ বাবে ৰেডি থাকে। আজি ঠাণ্ডাটো যিহেতু বহুত বেছি আছিলে, সেইকাৰণে চুৱেটাৰ পিন্ধিছোঁ আৰু চল এইবিলাক লৈ গৈছোঁ। আৰু বাটত যিহেতু ৰিক্সাখন স্পীডত লৈ গৈছে, সেইকাৰণে কাপোৰখনেৰে ভালদৰে নাকটো ঢাকি লৈছোঁ যাতে ঠাণ্ডা নোসোমায়। আৰু গাটো অকণমান বেয়া আছিলে, আৰু ছেশ্যন দিয়াৰ পিছত এনেও ভাল লাগি যাব বাৰু। মই থেৰাপিটোৰ যিহেতু অফাৰ দি আছোঁ, গতিকে মানুহবিলাকে মোক প্ৰায় মেছেজ কৰি থাকে বা ফোন কৰে ছেশ্যন ল'বৰ কাৰণে। আপোনালোকে যিসকলে ল'ব বিচাৰে মোৰ লগত ফ্ৰীলি আপোনালোকৰ প্ৰব্লেমছবিলাক শ্বেয়াৰ কৰিব পাৰিব। মোক বিশ্বাস কৰিব পাৰে, আপোনালোকে মোক জনাব আৰু মই চেষ্টা কৰিম আপোনালোকৰ সমস্যাবিলাক সমাধান কৰি দিবলৈ। এয়া চাওকচোন, শিৱসাগৰত মানে ইমান বেছি বৰষুণ দিছিলে এই দিনটোত, একদম মানে এয়া আহি পালোহি য'ত মই ছেশ্যন দিছোঁ তাত আহি পালোঁ। আৰু যিহেতু বৰষুণত আহিছিলোঁ সেইকাৰণে একদম আহি পাই গৰম গৰম চাহ একাপ দিছে। এইফালে মই ছেশ্যন দি আছোঁ। আজি 2টা ছেশ্যন দিলোঁ। ছেশ্যন দিয়াৰ পিছতে মিঠা খাব লাগে বুলি কোৱা হয়, সেইকাৰণে মিঠা খাই লৈছোঁ। তাৰপিছতে এটা ছেশ্যন দিয়াৰ পিছত অকণমান বাহিৰলৈ ওলাই আহি ফ্ৰেছ হৈ লৈছোঁ। আৰু এইফালে চাওকচোন, মাহঁতৰ ঘৰৰ ফুলবোৰ ইমান ধুনীয়াকৈ যতনাই ৰাখিছে, মোৰ দেখিয়ে বৰ ভাল লাগিল। বতৰটো বৰষুণ দি আছে আৰু ফুলবোৰ দেখিবলৈ বিৰাট ফ্ৰেছ লাগিছে, বৰষুণৰ পানী পাই আছে যে। এয়া চাওক, সাধাৰণ ফুল যদিও ইমান ধুনীয়াকৈ সজাই ৰাখিছে, দেখি বৰ ভাল লাগিলে। আৰু এনেও ফুল যিহেতু মই ভাল পাওঁ, প্লাণ্টছবোৰ যিহেতু মই ভাল পাওঁ, ঘৰতো মোৰ প্লাণ্টছ আছে, সেইকাৰণে মানে মই অকণমান ভিডিঅ' ৰেকৰ্ড নকৰাকৈ থাকিব নোৱাৰিলোঁ, যিহেতু মোৰ বিৰাট বেছি ভাল লাগে। আৰু ভিডিঅ'টোৰ আৰম্ভণিত কোৱাৰ দৰে সদায় আপোনালোকে চান্টিং কৰিব, অল অফ লাইফ কামছ টু মি উইথ এজ জয় এণ্ড গ্ল'ৰি। নহ'লে চান্টিং কৰিব পাৰে গল্ডেন ছানৰাইজ, এনেদৰে চান্টিং কৰি থাকিব। আমাৰ জীৱনলৈ পজিটিভিটি আহিবৰ বাবে, ভাল ভাল অপৰচুনিটিছবিলাক আহিবলৈ। সকলোৰে এক্সেছ বাৰ ছেশ্যন ল'বলৈ, থেৰাপি ল'বলৈ মন থাকে মই জানো, কিন্তু বহুতে পইচাৰ কাৰণে ল'ব নোৱাৰে। কিন্তু যিসকলে ল'ব নোৱাৰে তেওঁলোকৰ বাবে মই প্ৰত্যেক দিনাই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ, চুইচ ৱৰ্ডছ হওক, এঞ্জেল নাম্বাৰ হওক, মই যেনেকুৱা ধৰণৰ টপিকৰ ওপৰত লাগে তেনেকুৱা ধৰণৰ ওপৰতে বনাই আনো। আপোনালোকে কেৱল মাত্ৰ মোক ক'লেই হ'ল যে মানিৰ প্ৰব্লেম হয় বা ৰিলেশ্যনশ্বিপ প্ৰব্লেম হয়, এইবিলাক হৈ আছে, আপোনালোকে মোক জনালেই হ'ল। মই ধুনীয়াকৈ চুইচ ৱৰ্ডছবিলাক আপোনালোকক দি দিম। আৰু চুইচ ৱৰ্ডছ যিসকলে ব্যৱহাৰ কৰে চাগে ফল পাইছেই। মইতো পাওঁৱেই, যেতিয়াই মই চান্টিং কৰোঁ তেতিয়াই ক্লাইণ্ট পাওঁ, যেতিয়াই চান্টিং কৰোঁ তেতিয়াই মোৰ একাউণ্টত পইচা সোমায়। লাগিলে কম পৰিমাণে হ'লেও কিবা এটা সোমায়। গতিকে মই খুবেই বিশ্বাস কৰোঁ মনৰ পৰা, অন্তৰৰ পৰা। আৰু মাদাৰ ইউনিভাৰ্ছৰ ওচৰত সদায় থেংকফুল যে যি বিচাৰিছোঁ, যেনেকৈ বিচাৰিছোঁ কমকৈ হ'লেও দিবলৈ আৰম্ভ কৰিছে, যেতিয়াৰ পৰা মই এক্সেছ বাৰ ছেশ্যনৰ সৈতে জড়িত হ'বলৈ ল'লোঁ। জীৱনৰ বহুতো সৰু ডাঙৰ এনেকুৱা ধৰণৰ কাহিনী আছে, সময় আছে, যি মই এক্সেছ বাৰ ব্লেছিং বুলিয়ে ভাবোঁ। আৰু মই কেতিয়াবা আপোনালোকৰ লগত সেয়াও শ্বেয়াৰ কৰিম বাৰু লাহে লাহে। যিহেতু ব্লগ দিয়েই থাকিম, সেইকাৰণে আপোনালোকে ভাল ভাল ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ছাবস্ক্ৰাইব কৰি ৰাখিলে মোৰ লগত লগ হৈ থাকিব, লগ পাই থাকিব, কথা হ'ব পাৰিব। গতিকে প্লিজ
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকে মোক জনাবলৈ নাপাহৰিব। এইফালে আকৌ বতৰটো ডাৱৰীয়া কৰি আনিছে। চাপি দি এটাৰ পিছত বায়ে মোৰ কাৰণে ভাতটো যোগাৰ কৰিলে। এইফালে মাংস, গাহৰি মাংস, এইফালে চিকেন, পৰ্ক, এগালমান কিবাকিবি বনালে আৰু এক্সাৰচাইজ ছেশ্যন দিবলৈ গ'লে সঁচাকৈ আপোনালোকে ইমান বেছি মৰম কৰে, মোৰ বহুত বেছি ভাল লাগিলে। আজিলৈ ইমানেই, বাই বাই।